উচ্চতৰ মাধ্যমিক পৰীক্ষাত ভাল ফলাফল দেখুৱালে বুলেট বিচাৰি মামাক দাবী জনোৱা ভাগিনসকলৰ আশাত চেঁচা পানী পৰিল। কাৰণ বুলেটৰ দাম বেছি, লগতে হেনো বুলেটত দুৰ্ঘটনাও বেছি হয়। কোনে পাব স্কুটি? উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণাৰ দিনা স্কুটি বিতৰণৰ ক্ষেত্ৰত কাট অফ মাৰ্কৰ কথা ঘোষণা কৰিছিল শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। ফাৰ্ষ্ট ডিভিজন মানে আমি স্কুটি দিয়া নাছিলোঁ, আমাৰ এটা কাট অফ মাৰ্ক আছিল। গতিকে এইবাৰো স্কুটি দিয়াৰ ক্ষেত্ৰত সেই কাট অফ মাৰ্ক থাকিব। বিপৰীতে মঙলবাৰে বজালিৰ মেধিকুছিৰ বান পৰিস্থিতিৰ বুজ ল'বলৈ গৈ ছাত্ৰীৰ লগতে ছাত্ৰকো স্কুটি দিয়াৰ কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে। স্কুটি দিম, বুলেটত বহুত দাম পৰে আৰু বুলেট দিলে এক্সিডেণ্ট হ'ব, গতিকে স্কুটি দিম। ছাৰ যোৱাকালি কৈছে যে ল'ৰাকো দিব লাগিব, যোৱাকালি কৈছে যে বিজ্ঞান শাখা আৰু নিদিওঁ স্কুটি দিম। পূৰ্বে কোৱাৰ দৰে ছাত্ৰক বুলেট দিয়াৰ ইচ্ছা নাই মুখ্যমন্ত্ৰীৰ, কাৰণ বুলেটৰ দাম বেছি। তাতে বুলেট দিলে দুৰ্ঘটনাৰ আশংকাও ব্যক্ত কৰিলে মুখ্যমন্ত্ৰীয়ে। স্কুটি দিম, বুলেটত বহুত দাম পৰে আৰু বুলেট দিলে এক্সিডেণ্ট হ'ব, গতিকে স্কুটি দিম। জুলাইৰ 5 অথবা 6 তাৰিখে চূড়ান্ত হ'ব স্কুটি দিয়াৰ সিদ্ধান্ত। এই ঘোষণা কৰি স্কুটি বিতৰণৰ ক্ষেত্ৰত কাট অফ মাৰ্কৰ বিষয়ে অজ্ঞতা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে। সেইটো আমি আলোচনা কৰিম। মই এতিয়ালৈকে বহুত বেছি ৰিজাল্টত সোমাব পৰা নাই, কাৰণ বানপানী কামতে ব্যস্ত। প্ৰলয়ংকৰী বানৰ মাজতেই স্কুটি লাভৰ আশাত মুখ উজলি উঠিছে প্ৰথম বিভাগত উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হোৱা প্ৰতিজন ছাত্ৰীৰ লগতে ছাত্ৰৰো। বাটচেলাৰ